হ'ব উঠনিৰ পৰা বাছৰ কাৰণে ৰখি আছো এতিয়াকে বাছ আহাই নাই মাক চপাই আহিব কৈ থাকে লাগি থাকে বাৰু আহিব আহে নাহে আহি আছে লাগি থাকে অট'ৱালা আহি আছে অট'ৱালা লাগি আছে ঐ তই সেইফালে ক'ত চাই আছ এয়ালে অট' আহি আছে আমি ৰখি আছো আহিব এতিয়া তাত অট'টো নাহিলে বেলেগক লৈ ল'লে কেৰি বৰ ভাল লাগিছে হাঁহিবলৈ নহ'লে দুই তাক ঘোচা মাৰি হাঁহি আছে নহ'লে তাৰ বহুত হাঁহি উঠিছে এতিয়া তোৰ হাঁহিটো গুচাই দিছো বেটা খিটকিটা আছিলি যে একোৱে হোৱা নাছিলে এতিয়া কি হ'ল কি মাৰোতে বিষালে একদম ভালে শিক্ষা পাইছ তই বেটা তোক তো চাই ল'ম বেটা তই কাক বেটা বুলি কৈছ মই তোৰ বেটা নেকি তই বাপ হলি নেকি বিয়াত পাতাই নাই বৰবক কহিতা একদম হালোৱা হয় তোক পাছতকে চাই ল'ম বুলি কৈছো মানে চাই ল'ম দাদা কৈছে বা দাদাকে এতিয়া হৈ গ'ল হিচাপ ফেচলা পাছতকে চাই ল'বি মই টেক্সি এটা বুক কৰিছো কি টেক্সি বুক কৰিব পাৰি নহয় মই অ'লা কেব দি বুক কৰি ল'ম ধত মোৰ মাথাত একো জ্ঞানেই অহা নাছিলে মোক যে চবক শিক্ষাই হিচাপে শিকাইছে সেইটো ঠিকেই কৰিলে এইটো খেলাব নোৱাৰে ময়ো নাজানো কেলে বাৰু এই যে ঠিক আছে অ'লা কেব দি বুক কৰ জল্দি 5 মিনিটে দিছো আমাক যাব লাগে ইণ্টাৰভিউ কাৰণে মই এখনে গাড়ী এখন বুক কৰি লওঁ ফোন কৰোঁ তোক ফ্ৰী আছে নে নাই সুধো তাত ফ্ৰী বুলি লিখাই আছে হেল্ল' ড্ৰাইভাৰ মই এইখিনি 5 টপ এটা যে আছে গুৱাহাটীৰ এই VIP সেইখিনি বাছ ষ্টপতে আছোঁ আহক সেইখিনিতে মানে এৰিয়া নম্বৰ 17 আহক তাতে পইচাটো দি দিম ক'ত যাবলৈ হবে আপোনালোকে আমাৰ গুৱাহাটীৰ এই যে ৰেলৱে ডিপাৰ্টমেণ্টেল অফিচটো আছে সেই তাত যাব লাগে সেই তাতে যাব লাগে খালি কিমান ল'ব ভাড়াটো মই 150 ল'ম ভাড়াটো মই সদায় ভাড়াটো 150 লওঁ মানে ইয়াৰ মতলব সেইটো নহয় মই যে কমজোৰ মানুহ হয় দুখীয়া মই যে বহুত টকা মানে ইনভেষ্টমেণ্ট কৰিছোঁ মোবাইলৰ পৰা আৰু আধা যেতিয়া গাড়ীত চলাওঁ তেতিয়া কম দামে লওঁ মোবাইলত আধা চলাওঁ গাড়ীটো চলাওঁ মোবাইলত এটা মানে ট্ৰেডিশ্যনেল এপ এটা আছে মানে কেছ কৰোঁ সেইটোত মই যাই কেনে সদায় মই কৰি লওঁ মানে লিংক ডিছক্ৰিপশ্যনত থাকিব আপুনি তাৰ পৰা ইনষ্টল কৰি কেনে কৰি ল'ব মই দেখাই দিম পাছতকৈ মানে গাড়ীৰ পৰা নামাৰ পাছত এতিয়া দেখা নাই সেইটো কাৰণে ভাবিছো তুমি কম দাম কেলে লোৱা ঠিকে বুজিছা লিংক ডিছক্ৰিপশ্যনত আছে তাৰ পৰা ইনষ্টল কৰি ল'বা ঠিক আছে মই এতিয়াই কৰি লওঁ পিছে মই এইটো শিকি ল'ম ভিডিঅ'টো শেষ কৰাৰ পাছত ঠিক আছে আৰু আপোনালোকেও ইনষ্টল কৰিব কেছ কৰো এপ কি কৰিব আপোনালোকে কেছ কৰো এপটো ইনষ্টল কৰিব আৰম্ভ কৰোঁ বাকীখিনি ভিডিঅ'টো আপোনালোকে নাপাহৰিব কেছ কৰো আনইনষ্টল
কৰিবলৈ মোৰ মানে কথাটো আছে ইনষ্টল কৰিবলৈ। এইখিনিতে ৰখক ড্ৰাইভাৰ। অঁ ৰখাইছোঁ। এইখিনিয়ে কেফে শ্বপ নেকি? অকণমান মানে অলপ ওচৰতে অকণমানে আছে হ'লে ৰাস্তাটো অলপ ওচৰতে পাম আমি অফিচটো। দেৰিকৈ কেলে আছা? বেগেতে বল। অঁ তই বেছিকৈ জানা। বল না। ইয়াতো নাই দেই। ঠিকে কৈছ, ইয়াতো নাই। আগত যাই কেনে চাওঁ, থাকিবও পাৰে। যাওঁ। ইয়াতো নাই। অলপ ওচৰতে মানুহ দুটা বহি আছে লাগি থাকে। চাই লওঁ, ছাৰ থাকিব পাৰে। আজি ইণ্টাৰভিউ দিবলৈ থাকিব পাই। দেৰি হ'ব, জলদি। দাদা, ছাৰ পালো আমি। ছাৰ পালো। কথাটো পাতো। ছাৰ, আপুনিয়ে বিক্ৰম দত্ত হয় বুলি শুনিছিলো। মানে ইণ্টাৰভিউ দিব লাগে চাকৰিৰ কাৰণে। হয় নেকি? তেনেহ'লে যাওঁ। বেগেতে যোৱা, টাইম নাই এতিয়া। মই ষ্টাফ কলেজ যোৱা ইণ্টাৰভিউ থকা ৰুমত। তাতে তোমাৰ কুৱেশ্যন সুধিবলৈ থাকিব। জলদি যাওঁ দাদা। তোমাৰ নামটো কি হয়? ছাৰ, মোৰ নাম চিণ্টু। আৰু তোমাৰ নাম? মোৰ নাম মিণ্টু। তেতিয়াহ'লে ঠিক আছে। কুৱেশ্যন আনচাৰৰ কাৰণে ৰেডি আছা ইণ্টাৰভিউৰ? তেতিয়াহ'লে ঠিক আছে। মোৰ ফাৰ্ষ্ট কুৱেশ্যন, আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? ভেৰি গুড চিণ্টু। ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হয়? ছাৰ, নৰেন্দ্ৰ মোদী। ভেৰি গুড মিণ্টু। এনেকুৱা কোনটো বস্তু হয় যে জ্বলাব পাৰি, মানে খাব পাৰি, ইয়াৰ পাছত যে পিয়াহ লাগিলে খাব পাৰি সেইটো দি, আৰু ইয়াৰ পাছত ভোক লাগিলে খাব পাৰি, আৰু মানে ঠাণ্ডা লাগি জ্বলাব পাৰি, কি হয়? নাৰিকল। ভেৰি গুড চিণ্টু বাইদেউ। মই লাষ্ট কুৱেশ্যন সুধিম, ইয়াৰ জবাব কোনোৱে দিয়া নাই, চব ফেইল হৈ কেনে গুচি গৈছে। খালি এটা মানুহে বহুত কষ্টকে পাইছিলে। তোমালোকে পাৰিবানে নোৱাৰিবা চাওঁতো। মুৰ্গী প্ৰথম আহিছিলে বা কণী আহিছিলে? ছাৰ, মুৰ্গী কণীৰ পৰা আহিছিলে। মুৰ্গী কণীৰ পৰা আহিছিলে, আৰু মা আৰু বাপেকক ভগৱানে বনাইছিলে প্ৰথম। ইয়াৰ পিছত আৰু মা বাপেকে সৃষ্টি কৰিছিলে বাচ্চাবোৰক। ভেৰি গুড। মজা চাই কেনে কেনেকে পালে? ভাল পালে তো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব জৰুৰ কৰিব, আৰু লগত থকা নটিফিকেশ্যনৰ ঘণ্টিটো জৰুৰ দবাব। ভগৱানৰ নাম বুলি ভাবি কেনে দবাব। মানে নামঘৰ যে আপোনালোকৰ ওচৰত নাথাকে, তো এইটোৱে নামঘৰ বুলি ভাবি কেনে মাৰি ল'ব।